हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल गाइस কি খবৰ আপোনালোক আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅৰ মাজলৈ তো বলক আমি ভিডিঅটো আৰম্ভ কৰো তো আজি মানে যাব ওলাইছো অলপ বজাৰ ঈদলৈ মাত্ৰ মাজত এটা দিন আছে তো ভাবিলো আজি অলপ বজাৰ গৈ আহো জাস্ট কিবা এটা বেলেগ কোনো হয় তেনেকুৱা জাস্ট কিবা এটা লম তো লগৰটো আহি আছে এই দিন মানে এনেকুৱা গেলা গৰম গৈছে ন কিন্তু সৃষ্টিকৰ্তা এতিয়া বৰ্তমান অলপ বৰষুণ দিছে তো গাছা ঠাণ্ডা হৈছে বাৰু সেই কাৰণে অলপ উলাই যাই ন গোটেই দিন গেলা গৰম দি এতিয়া তো অলপ মানে বৰষুণ দিছে আৰু একদম টোটালি মানে মানুহৰ গা ঠাণ্ডা কৰি পেলাইছে পৰে তো আমাৰ এটা নবাবু আহি গ'ল নবাব জাদা তো এতিয়া আমিও লাহেকে ঘৰৰ পৰা ওলাই গেলো তো গৈ আছো লগৰ কেইটাৰ ওচৰত আমিও আহি পাই গ'লো খাগৰিজান কলেজ পাৰ হৈ তো ইয়াতে বোলে দুইটা ৰখি আছে তো এইয়া চাইছেনে দুইটা ইয়াতে ৰখি আছিল বৰষুণৰ কাৰণে এতিয়া বৰষুণটো অলপ কমিছে গাইজ তো এতিয়া আমি গৈ আছোঁ শইকীয়া মাৰ্কেট তো লগৰ দুটাই কাপোৰ ল'ব আমিও ল'ম যদি সময় হয় নহ'লে কালি ল'ব লাগিব আৰু মানে বৰষুণে মানে চাইছেনে গাইজ একদম গেলাই পেলাইছে ৰাস্তা ঘাট বানপানী কৰি পেলাই অলপ বৰষুণ দিলে মানে একদম শেষ কৰি পেলাই ৰাস্তা ঘাটবোৰ এতিয়া আমিও আহি পাই গ'লোঁ শইকীয়া মাৰ্কেট তো ইয়াতে মানে দুই এটা মোৰ চিনাকি দোকান আছে তো ভাবিলোঁ আজি সিহঁতক তাতে লৈ যাওঁ তাত মানে মই অলপ কমতে পাওঁ বেলেগ দোকানৰ পৰা মানে মই তাৰপৰা প্ৰায় কমৰে মানে টি চাৰ্ট ল'লে মোৰ পৰা বহুত কমেই ৰাখে তো আগৰ পৰা বহুত উন্নতও কৰিছে শইকীয়া মাৰ্কেট দোকানবোৰ ভাঙি নতুনকৈ বনাইছে আৰু আমিও এতিয়া আহি পাই গ'লোঁ এই দোকানখন চাইছেনে মই প্ৰায়ভাগ কাপোৰ মানে এই দোকানখনৰ পৰাই লওঁ হাই এটা দিয়া এয়া কাপোৰ কানি লোৱা মোৰ লগৰকেইটাই লৈ আছে পেণ্ট চাই আছে পেণ্টকেইটা ভালেই আছে ন এইটো পেণ্ট নতুন আহিছে ন এইবাৰ কোৱা ই হাঁহিছে চা আজিৰ কাৰণে বাই বাই আকৌ আহিব তো এতিয়া আমিও দোকানৰ পৰা ওলাই গ'লোঁ তো ইয়াতো লোৱা হ'ল সিহঁতৰো কাপোৰ কানি লোৱা হৈ গ'ল তো ভাবিলোঁ অলপ পেট্ৰল ভৰাই লওঁ গাইজ এই জাষ্ট 10টামান বাজি চাগে এই জাষ্ট আহি ঘৰ পালোঁ লগৰটোকো মানে কাপোৰ চাপোৰ লৈ দিয়া হ'ল তো মই মানে আজি লোৱা নাই মই কালিহে যাম জাষ্ট কিবা এটা ল'বলৈ কাৰণে আৰু মই মানে আজি এইয়া ঈদৰ কাৰণে মানে ঈদত মানে দোকান দিওঁ মানে মই প্ৰত্যেক বছৰে মানে দোকান দিওঁ তো তাৰ বাবে মানে তো বেছি নহয় মানে অলপ আনিছোঁ মোৰ আগৰো আছিলে তো সেইখিনিৰ লগতে মিলাই এইখিনি আনিছোঁ আৰু এয়া চাব পাৰিছে এয়া গাড়ী এয়া মোবাইল তো এয়া আমি বাকীখিনি কালি দেখাম বাৰু আৰু ক'ত যাওঁ কি কৰোঁ তো গাইজ আজি আকৌ মানে বজাৰ যাব ওলাইছোঁ যিহেতু কালি একো ল'ব নোৱাৰিলোঁ লগৰকেইটাক লৈ দিয়া হৈছে ময়ো মানে অলপ দোকানৰ মাল চাল ল'লোঁ তো সেইবাবে অলপ দেৰি হৈ গ'ল তো সেইকাৰণে আজি আকৌ ওলাই গৈ আছোঁ মানে আজি বজাৰৰ পৰা নলওঁ আজি ভাবিলোঁ অলপ মলত যাওঁ তো সেইবাবে আমি আহি গ'লোঁ আজি বিশাল বজাৰত আজি যিহে ভিৰ মাৰিব তো সেইবাবে বজাৰৰ পৰা লোৱা নাই তো ভাবিলোঁ অলপ বিশালতে সোমাওঁ চাওঁ কি পোৱা যায় অলপ সেইবাবে মানে বিশালে আহিব লগা হ'ল আৰু OMG যিটো ভয় কৰি মানে বজাৰৰ পৰা নল'লোঁ সেইটো ভয় দেখোন ইয়াতে হৈ গ'ল ইয়াতো দেখোন সেই একেই ভিৰ তো এতিয়া গাড়ীখন ইয়াতে পাৰ্কিং কৰি ল'লোঁ তো এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ যাওঁ গাইজ মই ভবাই নাই যে এনেকুৱা ভিৰ হ'ব আজি ঈদৰ লাষ্ট বজাৰ ন সেইবাবে মানে এনেকুৱা ভিৰ বাপৰে বাপ সোমাবই নোৱাৰিছোঁনে ইমান ভিৰ OMG মানে কিমান টাইম জানো লাগে ঠিক নাই দেই ইয়াত এনেকুৱা ভিৰ মাৰিছে মানে আজি মানে প্ৰায় গাঁৱৰ পৰাহে মানুহ আহিছে মানে টাউনৰ মানুহখিনিতো আছেই লগত মানে আৰু দূৰ দূৰণিৰ পৰাও মানুহ আহিছে তো সেইবাবে মানে অলপ বেছিয়ে ভিৰ হৈছে এনেকুৱা ভিৰ মানে হয় যেতিয়া মানে পূজা বা বিহু আহিলে তো বিশালত এনেকেই ভিৰ মাৰে আপোনালোকৰ তাত কেনেকুৱা ভিৰ মাৰে বিশালত জনাবচোন এবাৰ কমেণ্ট কৰি ইমান ভিৰ মানে তামাম ভিৰ পৰিছে ইমান ভিৰ মানে আমিও
আহিবলৈ ইয়াতে অলপ ভিৰটো কম আছে যিহে ভিৰ দেখিছোঁ সেইবাবে আৰু তেনেকৈ একো লোৱা নাই এইকেইটা মানে টি চাৰ্ট লৈছোঁ ঈদ বুলি আৰু তো মানে আছেই আৰু যিহেতু তো সেইবাবে ঈদ বুলি আৰু লৈছোঁ আৰু 2-3টামান কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আৰু চাওক বাৰু কিবা ল'ব পাৰোঁ নেকি যিহে ভিৰ মানে মোক সেইটোৱে মোৰ এতিয়া কাপোৰ কানি লোৱা হ'ল আৰু এতিয়া আমি গৈ আছোঁ কাউণ্টাৰত চাইছেনে নাই আৰু এই মানে ঈদৰ বিশাল আহিলে বা যিকোনো মলত গ'লে এইটো এটা প্ৰব্লেম মানে লাইন পাতি যে বহুত টাইম লাগে আৰু ঈদৰ বাবে মানে আৰু বেছিহে লাইন পাতিব লগা হয় তো আমাৰো এতিয়া হৈ গ'ল কাপোৰ লৈ ল'লোঁ আমি তো এই দাদাৰ চেক কৰি আছে এতিয়া চেক কৰাৰ পিছত মানে মনত ভৰাই দিব তাৰপিছত আমিও ওলাই দিম লাহেকৈ গাইছ আমিও এতিয়া ওলাই গ'লোঁ আমাৰ শ্বপিং টপিং কৰা হৈ গ'ল চাব পাৰিছে তো ইয়াতো মানে তলৰটো দি দিছে তো গাইছ আমিও এতিয়া ঘৰ আহি পালোঁ চাইছে একদম মানে গাড়ীত জাগা নলয় এনেকুৱাকৈ বজাৰ কৰি আহিছোঁ আৰু কিবা এটা ক ভোক লাগিছে এই অৱস্থা নাই